Hello viewers, আজি আমি শিকিম দুটা অংক বিশিষ্ট সংখ্যা অতি সহজে এটা শাৰীত কেনেদৰে আমি পূৰণ কৰিব পাৰো অতি কম সময়ৰ ভিতৰত কেনেদৰে পূৰণ কৰিব পাৰো তাৰ বিষয়ে আমি আজি শিকিম প্ৰথমে উদাহৰণ স্বৰূপে মই লৈছো 23 পূৰণ 12 আৰু এটো যদি আমি এটা শাৰীত পূৰণ কৰিবলৈ যাও এটা শাৰীতে যদি আমি পূৰণ কৰিবলৈ যাও তেনহলে আমি প্ৰথমে কৰিব লাগিব কি যে প্ৰথম যি দুটা অংক আছে এই দুটা আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব অৰ্থাৎ 3 আৰু 2 পূৰণ কৰিলে কিমান হয় 6 হয় 6 তাৰ পিছত আমি কৰিব লাগিব কি যে এই যি চাৰিটা অংক আছে এই চাৰিটাক আমি কি কৰিব লাগিব বজ্ৰ গুণন পূৰণ কৰি সেই পূৰণফল দুটা আকৌ কি কৰিব লাগিব যোগ কৰিব লাগিব অৰ্থাৎ 3 ৰ লগত 1 পূৰণ কৰিব লাগিব আৰু 2 ৰ লগত 2 পূৰণ কৰিব লাগিব আৰু সেই পূৰণফল দুটা আকৌ যোগ কৰিব লাগিব অৰ্থাৎ 3 ৰ 1 গুণ 3 আৰু 2 2 গুণ 4 তো 3 আৰু 4 কিমান হল 7 হল সেই 7 টো আমি ইয়াতে বহাব লাগিব তাৰ পিছত এতিয়া কি কৰিম আমি যে এই লাষ্টৰ যি দুটা অংক আছে এই দুটা আমি পূৰণ কৰি সেই পূৰণফলটো ইয়াতে বহাই দিম অৰ্থাৎ 2 ৰ 1 গুণ 2 answer to hobo 276 eto hol answer বুজি পোৱাৰ কাৰণে আমি আৰু উদাহৰণ লম উদাহৰণ স্বৰূপে 93 and 22 এই পূৰণটো আমি এটা শাৰীত কেনেদৰে কৰিব পাৰো চাই লওক যে প্ৰথমে নিয়মটো কি আছিল যে প্ৰথম দুটা আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব অৰ্থাৎ 3 আৰু 2 গুণে কিমান হ'ব 6 হ'ব তাৰ পিছত আমি কি কৰিব লাগিব বজ্ৰ গুণন পূৰণ কৰিব লাগিব অৰ্থাৎ 3 আৰু 2 পূৰণ হ'ব 9 আৰু 2 পূৰণ হ'ব 3 আৰু সেই পূৰণফল দুটা যোগ কৰি আমি ইয়াতে বহাব লাগিব তো 3 2 গুণ কিমান হ'ব 6 তাৰ পিছত 9 2 গুণ কিমান হ'ব 18 6 আৰু 18 কিমান হয় 24 হয় তো 24 ৰ ইয়াতে আমি কিমান বহাব লাগিব 4 বহাব লাগিব হাতত থাকিব কিমান 2 থাকিব তাৰ পিছত আমি কি কৰিম 9 আৰু 2 টো পূৰণ কৰিম 9 2 গুণ 18 আৰু হাতৰ 2 কিমান হ'ব 20 হ'ব आंसर এটো সব কিমান সহজ একেবাৰে 5 সেকেন্ডতে আমি অঙ্কটো কৰি দিছো তথাপি এটা হাৰিতে কৰিব দিছো তাৰ পিছত আমি আৰু উদাহৰণ লম ভালদৰে বুজি পাবৰ কাৰণে 85 and 42 এই দুটা যদি আমি মাল্টিপ্লাই কৰো এটা হাৰিত কেনেকৈ কৰিম যে আগৰ দৰে আমি সেম পদ্ধতি ইউজ কৰিম ইয়াতে যে প্ৰথমে আমি কি কৰিম যে 5 আৰু 2 পূৰণ কৰিম 5 2 গুণ কিমান হয় 10 হয় 10 ৰ 0 হাতত 1 তাৰ পিছত আমি এই অংকটো আমি কি কৰিব লাগিব এতিয়া সেকেন্ড যেটো স্টেপ আছে এটো আমি বজ্ৰ গুণন পূৰণ কৰিব লাগিব অৰ্থাৎ 5 ৰ লগত 4 পূৰণ কৰিব লাগিব 8 ৰ লগত 2 পূৰণ কৰিব লাগিব আৰু সেই পূৰণফল দুটা আমি কি কৰিব লাগিব যোগ কৰিব লাগিব অৰ্থাৎ 5 4 গুণে কিমান হ'ব 5 4 গুণে 20 তাৰ পিছত 8 2 গুণে কিমান হ'ব 16 অৰ্থাৎ কিমান হয় 36 আৰু হাতত কিমান আছিল 1 আছিল কিমান হ'ব 37 37 ৰ ইয়াতে কিমান বহিব 7 বহিব হাতত থাকিব 3 তাৰ পিছত 8 আৰু 4 পূৰণ হ'ব 8 4 গুণ 32 আৰু হাতৰ 3 কিমান হ'ব 35 35 আৰু आंसर হল 8 সব কিমান সহজ একেবাৰে অতি কম সময়ৰ ভিতৰত যেতিয়া আৰু দুই এটা প্ৰেক্টিস কৰিব তেতিয়া আৰু কম সময়ৰ ভিতৰত অৰ্থাৎ 2-3 সেকেন্ডৰ ভিতৰতে আপোনালোকে এনেকুৱা পূৰণ অৰ্থাৎ দুটা অংক বিশিষ্ট পূৰণ আপোনালোকে অতি কম সময়ৰ ভিতৰত সমাধান কৰি দিব পাৰিব লগতে যোৱা ভিডিও এটা দিছিলো তাতে কিছুমান ভিউয়াৰ্সে কমেন্ট কৰিছে যে যদি কিছু বেলেগ ধৰণৰ সংখ্যা যেকলে আগৰ ভিডিওটো চোৱা নাই চাই লব যদি বেলেগ ধৰণৰ কিছুমান সংখ্যা ওলাই তেতিয়া হলে অলপ সমস্যাৰ সৃষ্টি হয় বুলি কৈছে তো সেই বিষয়ে আমি এই ভিডিওৰ যোগেদি আলোচনা কৰিম তাহক চাই লওক যোৱা ভিডিও কিছুমান এখৰ উচৰা-উচৰি কিছুমান সংখ্যা মই পূৰণ কৰিছিলো অতি কম সময়ৰ ভিতৰত আজিও তেনেকুৱা এটা পূৰণ কৰিম ফৰ এক্সাম্পল 91 into 98 এই সংখ্যাটো আমি অতি কম সময়ৰ ভিতৰত এটা হাৰিতে আমি পূৰণ কৰিছিলো কেনেকৈ নিয়মটো আছিল কি যে ইয়াতে আমি চাব লাগিব যে এখতকৈ কিমান কম আছে 9 কম আছে ইয়াতে এখতকৈ কিমান কম আছে 2 কম আছে যে এই প্ৰথমে আমি কি কৰিছিলো যে এই দুয়োটা
যোগ কৰিছিলো অৰ্থাৎ 100তকৈ মুঠ কিমান কম হ'ল 9 আৰু 2 কিমান হ'ল 11 100তকৈ 11 কম 100তকৈ 11 কম হলে কিমান হয় 89 100তকৈ 11 কম হলে হয় 89 তাৰ পিছত আমি কি কৰিম যে 9 আৰু 2 এই দুইটা কি কৰি দিম পূৰণ কৰি দিম অৰ্থাৎ 9 2 গুণ কিমান হ'ব 18 এটা কোৱেশ্চনটো হৈছে যে কিছুমান ভিউয়াৰ্সে কমেন্ট কৰিছে বা কোৱেশ্চন কৰিছে কি যে এই যি দুটা সংখ্যা আছে এই সংখ্যা দুটা পূৰণ কৰিলে যদি তিনিটা অংক বিশিষ্ট বা দুটাতকৈ বেছি অংক বিশিষ্ট যদি সংখ্যা এটা ওলাই তেতিয়া হলে আমি কেনেকৈ আমি লিখিম এটো সমস্যা ভিউয়াৰ্সে উত্থাপন কৰিছে ইয়াতে সব 9 2 গুণ 18 মানে দুটা অংক বিশিষ্ট যদি তিনিটা অংক বিশিষ্ট হৈ যায় তেতিয়া হলে আমি কেনে ধৰণৰ সমাধান কৰিম সেই বিষয়ে ইয়াতে আলোচনা কৰা হ'ব তো ভিডিওটো শেষ হৈছে ফৰ এক্সাম্পল 88 into 90 এখৰ ওচৰা-ওচৰি আমি দুটা সংখ্যা লৈছো ইয়াতে 100তকৈ কিমান কম আছে 12 কম আছে ইয়াতে 100তকৈ কিমান কম আছে ইয়াতে 100তকৈ কিমান কম আছে 10 কম আছে ইয়াতে আছে 10 কম আমাৰ প্ৰথম স্টেপটো কি আছিল যে মুঠ কিমান কম আছে 100তকৈ মুঠ কিমান কম আছে অৰ্থাৎ 12 আৰু 10 কিমান হয় 22 12 আৰু 10 হে 22 100তকৈ 22 কম অৰ্থাৎ কিমান হ'ব 78 100তকৈ 22 কম মানে 78 78 তাৰ পিছত এই দুইটা আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব আমাৰ যেটো সেকেন্ড স্টেপ আছিল এই দুইটা আমি পূৰণ কৰি পূৰণফলটো তাতে বহাই দিলে হৈ গল যে কিন্তু ইয়াতে ঠিক তেনেকুৱা নহব কিয় যে 12 আৰু 10 যেতিয়া পূৰণ কৰি পূৰণফলটো কিমান হ'ব 120 আৰু ইয়াতে তিনিটা অংক বিশিষ্ট সংখ্যা ওলাইছে আৰু সেই কাৰণে এই তিনিটা অংক আমি ইয়াতে বহাব নোৱাৰিম আমি কি কৰিব লাগিব যে এই দুটা আমি লাষ্টত বহাম কিন্তু এই প্ৰথম যেটো অংক আছে এই অংকটো আমি ইয়াৰে শেষৰ অংকটোৰ লগত যোগ কৰিব লাগিব যোগ কৰি বহাব লাগিব অৰ্থাৎ ইয়াতে 8 আছে আৰু ইয়াতে কিমান আছে 1 আছে তেনেহলে 1 আৰু 8 কিমান হ'ব 9 ইয়াতে আমি 8 ৰ ঠাইত 9 বহাব লাগিব 8 ৰ ঠাইত 9 বহাব লাগিব আৰু শেষত কিমান আছে 20 এনসার হ'ব এটো তো বুজিব পৰ কাৰণে আৰু দুই এটা উদাহৰণ লৈ লও চাই লও যে 85 into 90 ইয়াতে 100তকৈ কিমান কম আছে 100তকৈ 15 কম আছে ইয়াতে 100তকৈ কিমান কম আছে 10 কম আছে আৰু এইখিনি আমি কেনেকৈ কৰিম যে প্ৰথমে আমি এই দুটা যোগ কৰি লম অৰ্থাৎ 15 আৰু 10 কিমান হয় 25 100তকৈ কিমান কম আছে 25 কম আছে মুঠ কিমান কম আছে 25 কম আছে সেই কাৰণে 100তকৈ 25 বাদ দিলে অৰ্থাৎ 100তকৈ 25 কম মানে 75 100তকৈ 25 কম মানে 75 আৰু এই দুইটা যদি আমি পূৰণ কৰি দিও কিমান হ'ব 150 হ'ব 15 into 10 150 কিন্তু 150 আমি ইয়াতে বহাব নোৱাৰিম কি কৰিম এই প্ৰথম যেটো অংক আছে এই অংকটো আমি ইয়াৰে শেষৰ অংকটোৰ লগত যোগ কৰি দিম অৰ্থাৎ ইয়াতে কিমান আছে 5 আছে ইয়াতে 1 আছে তেনেহলে এটো কিমান হ'ব এটো হ'ব 6 আৰু শেষত ইয়াতে কিমান আছে 50 50 আৰু এটো হ'ল এনসার তাৰ লগতে এই ভিডিওৰ যোগেদি তিনিটা অংক বিশিষ্ট অৰ্থাৎ এখৰ ওপৰৰ কিছুমান সংখ্যাৰ পূৰণফল শিকাইছিলো তাৰে ক্ষেত্ৰত যদি এনেকুৱা ধৰণৰ সমস্যা হয় তেতিয়া হলে এনেকৈ সমাধান কৰিব পাৰিব অৰ্থাৎ উদাহৰণ স্বৰূপে যদি লও 108 পূৰণ 115 আৰু এই অংকটো যদি আমি সমাধান কৰিব খুজো তেতিয়া হলে আমি চাব লাগিব প্ৰথমে কি যে ইয়াতে 100তকৈ কিমান বেছি আছে 8 বেছি আছে ইয়াতে 100তকৈ কিমান বেছি আছে 15 বেছি আছে তেনেহলে মুঠ 100তকৈ কিমান বেছি হ'ল 8 আৰু 15 23 অৰ্থাৎ 100তকৈ কিমান বেছি 23 বেছি তেনেহলে আমি ইয়াতে লিখিব 123 ইয়াতে লিখিব লাগিব 123 তাৰ পিছত আমি কি কৰিব লাগিব যে এই দুইটা আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব পূৰণ কৰিলে কিমান হয় 120 120 হলেও আমি 120 টো ডাইৰেক্টলি ইয়াতে আমি বহাব নোৱাৰো আমি ইয়াৰ আগৰ যেটো অংক দুটা অংক বিশিষ্ট সংখ্যা যেতে আমি যেনে ধৰণে কৰিছিলো ঠিক তেনেকুৱা হ'ব
যে এই যেটো প্ৰথম যেটো সংখ্যা আছে এই সংখ্যাটোৰ লগত আমি এই শেষৰ সংখ্যাটো আমি অংকটোৰ লগত আমি কি কৰি দিম যোগ কৰি দিম তাৰ পিছত লাষ্টত যি দুটা আছে এই দুটা আমি তাতে ধুনিয়াকৈ বহাই দিম অৰ্থাৎ ইয়াতে 3 আছে 3 আছে আৰু ইয়াতে কিমান আছে 1 আছে তেনেহলে 3 আৰু 1 কিমান হৈ যাব ইয়াতে 4 হৈ যাব আৰু ইয়াতে কিমান আছে 20 আছে 20 টো আমি বহাই দিম আৰু এইটোৱে হ'ব आंसर তো বন্ধুসকল এনেকুৱা ধৰণৰ ভিডিও আৰু ধুনিয়া ধুনিয়া মজাৰ ভিডিও আছে ভিডিও বিলাক আপোনালোকে চাবলৈ হলে মোৰ চেনেলটো অতি সোনকালে সাবস্ক্ৰাইব কৰি লওক লগতে ভিডিওটো যদি ভাল লাগিছে লাইক কমেন্ট শেয়াৰ কৰক থ্যাংক ইউ